আজি ভিডিঅ'টো কেৰাহীৰ পৰা ষ্টাৰ্ট কৰিলোঁ। তেল পকি আছে, তাত পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পিছত এবাৰ লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত ভাজি বনাম। দাংবডি, আলু কিবা কিবি এনেকৈ মানে মালকাঠি চালকাঠি আছিলে, সেইখিনি ধুনীয়াকৈ কাটি মেলি বনালোঁ। নিমখ হালধি দি দিলোঁ। এইফালে ভাজি হয় মানে চাটনিৰ কাৰণে কিবা কিবি যোগাৰ কৰিলোঁ। এইফালে মছন্দৰী বুটলি ল'লোঁগৈ। নৰসিংহ চৰসিংহ আনিলোঁ। ধুনীয়াকৈ এইখিনি এতিয়া ধুই ল'ম। বেঙেনা পিটিকিম, জুইত দিলে জুইত দিয়া পিটিকা খাই বেছি ভাল লাগে। শুকান মাছৰ গুড়ি ধুনীয়াকৈ ভাজি লৈছোঁ। মিক্সাৰত চাটনিখিনি তাত দি দিম। আলু বেঙেনাখিনি যে পুৰিছিলোঁ ন, তাৰ এতিয়া পিটিকা বনালোঁ। লোভৰ পানী পৰিছে নাই? মোৰ কিন্তু পৰিছে দেই। এয়া মোৰ ভাত ৰেডি। আজি এনেকৈ ভাত সাজ খাম আৰু দেই, ৰাতিপুৱা সাজ।